ইমান বৰষুণ আপোনালোকৰ ফালে কাপোৰ শুকুৱাইছে নে নাজানো বাৰু আমাৰ ফালে ইমানেই বৰষুণ কাপোৰবোৰ মানে শুকোৱা নাই ইয়া যেন তেনেকৈ ৰ'দ বিচাৰি শুকুৱাই মেলি আনিছোঁ আৰু আজি মানে আমাৰ ঘৰত মানে পানী টেংকি চাফা কৰি আছে তাৰপিছতে তেনেকুৱা ব্লগ বনাবলৈ গোটেইখন বালি বোকা একদম বিৰাট মানে জেগা নাইকিয়া নিচিনা সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ লগত এটা মই মেকআপৰ টিপছকে শ্বেয়াৰ কৰি দিওঁ কেনেকৈ কৰোঁ শ্বুট কৰাৰ আগত মেকআপটো মই আপোনালোকক দেখাব খুজিছোঁ বৰষুণে একদম মাথা বেয়া কৰি দিছে আৰু মাজে মাজে এই প্লেনবোৰ কাৰো মাত কাৰোৱে নুশুনি তেনেকুৱা যে ফোন আহিলে কি অৱস্থা হয় মানে ক'ম মানে একদম অৱস্থা মানে একদম বেয়া হৈ যায় মানে চুলি শুকুৱাই নাই অলপ অলপ শুকাইছে আজি মূৰ ধুইছিলোঁ প্ৰথমতে মই মেকআপ মানে একেবাৰে চিম্পল মেকআপেই দেখাম আচলতে কেমেৰাটো লোৱা আছিলে মোৰ ঠিক হোৱা নাই আৰু নিজে কৰিছোঁ যে মোৰ সদায় গণ্ডগোল হয় কেমেৰাৰ লগত কিয় নাজানো আৰু প্ৰথমতে যিটো মই মেকআপ কৰিম সেইকাৰণে চিম্পল কেইটামান মই প্ৰডাক্ট ইউজ কৰোঁ আপোনালোকেও চাগে সেইখিনিয়ে ইউজ কৰে তথাপিও মই দেখাম কি কি ইউজ কৰোঁ মই এইটো dermaco serum প্ৰথমতে ইউজ কৰিম সেৰামটো মানে ইউজ কৰিলে হাইড্ৰেট হৈ থাকে মুখখন আচলতে অন্য কি আৰু বেলেগ একো নাই শুকান শুকান যিটো ভাব মোৰ মানে বহুত স্কিনটো শুকান হয় আৰু মানে খুব সেনচিটিভ হয় কিবা এটা লগোৱাৰ লগে লগে কি হৈ যায় এনেকৈ ৰঙা মানে হেৰি হৈ যায় আৰু স্কিনখন কিবা মানে লুজ টাইপৰ হৈ যায় অকণমান কিবা এটা হ'লেই কিবা কিবি শুনি আছে ন আচলতে আমাৰ যে ৰাস্তাৰ কাষতে যে ঘৰ আমাৰ কাষৰ মানুহঘৰৰ ঘৰ বনাইছে সেইকাৰণে শব্দ পূৰা শুনিছে আপোনালোকে ওপৰৰ কিবা কাম কৰি আছে টাউনীয়া ঘৰ হ'লে এইটোৱেই দিগদাৰ গাঁৱৰ জেগাত হ'লে আগতে মানে আমাৰ আগতে কয় চুবুৰীতে চুবুৰী লগা ঘৰ কিন্তু আচলতে হ'লেও মানে এনেকুৱা ধৰণৰ হেৰি নাই একেবাৰে মানে আমাৰহে এতিয়া ওলোটাটো হৈ গ'ল মানে চুবুৰীতে চুবুৰী ঘৰটো বুলি কয় যে মানুহবোৰৰ মানে অকণমান মাটি খালী থাকিবে আজিকালি টাউনতে চবেই লয় বেছি দেৰি আপোনালোকৰ সময় নলওঁ বাৰু তথাপিও বহুতে এনেকৈ ব্লগ বিচাৰি ফুৰে বা ব্লগ দিবাচোন ব্লগ দিবা মোক মানে প্ৰায়ে কয় সুধি থাকে আৰু কয় আপুনি কিয় ব্লগ নকৰে তাৰপিছতে মই ভাবিলোঁ হয়চোন ব্লগটো কৰোঁ আৰু মানুহৰ আপোনালোকৰ মাজতো আচলতে মই কথা পাতিব পাৰিম মোৰ কথাখিনি ক'ব পাৰিম আপোনালোকেও মোক জানিব পাৰিব এইটো গাৰ্নিয়াৰ ক্ৰীম লগাইছোঁ এইটো ৰিংকল লিফ্ট হয় আমাৰ 30+ হ'লে আৰু এইটো মানে লগাবই লাগে স্কিনখন এনেও লগাব লাগে বাৰু 30+ বুলি মই কোৱা নাই তথাপিতো 25ৰ ওপৰৰ পৰা মানে আপোনাৰ ইউজ কৰিবই লাগে ধুনীয়াকৈ মই গাৰ্নিয়াৰৰ আৰু এটা ক্ৰীম দেখাইছোঁ এইটো মই আচলতে নাইটত ব্যৱহাৰ কৰোঁ
নাইট ক্ৰীম হয়, এইটো ডেট নহয়, ডেট মই এইটো ইউজ কৰোঁ। তাৰপাছতে লগাম মই লেকমি ফাউণ্ডেশ্যন, মই ফাউণ্ডেশ্যন মেট, সেইটোৱে আচলতে ভাল লাগে মোৰ। আজিকালি আৰু কিবা কিবি তেনেকৈ ওলাইছে বাৰু সেইটো। মই আকৌ ইয়াতে মানে আকৌ এটা কথা, ডাইৰেক্ট মই ফাউণ্ডেশ্যনটো ইউজ কৰি নিদিওঁ, মই অকণমান ক্ৰীম লগাই লওঁ, মিক্স কৰি লওঁ। এইটো লেকমিৰ যিহেতু ক্ৰীম হয়, ওপৰত লগালে মানে ৰেডিয়েণ্ট ক্ৰীম হয় লেকমি, মই তাতে অকণমান আৰু ফাউণ্ডেশ্যন মানে মিক্স কৰি ল'ম। মই আচলতে মানে শ্বুটবোৰ পটককৈ যিটো ইজি মানে পটককৈ সহজ হয়, এনেকুৱা শ্বুটবোৰত কৰিবৰ কাৰণে ইজি মেকআপ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। খুব মানে হেভি একদম হাইলাইটাৰ মই বিয়া চিয়া খাবলৈ গ'লে বা তেনেকুৱা কিবা গ'লে ইউজ কৰোঁ, কিন্তু খুবেই কম কৰা হয়। এনেকৈ এয়া একদম মই এনেকেই লৈছোঁ আৰু দেই। আইনা মানে কিবা হ'লগৈ আৰু এতিয়া মোবাইলৰ কেমেৰাৰ আইনা হৈছেগৈ। এনেকৈ হাতেৰে কৈছোঁ, ব্লেণ্ডাৰটো নাই, আছে জোনাই মানে লৈ থাকে। তাইও আজিকালি মোক দেখি অলপ মেকআপ চেকআপ কৰিবলৈ মন যায় নেকি, তাইও মানে কি কৰে এনেই মানে এতিয়াতো বন্ধ, মানে এক্সাম চেক্সাম শেষ হৈ গ'ল, নিজে আইনাৰ ওচৰত গৈ পেলাই ব্লেণ্ডাৰ লৈ পেলাই সেইবোৰ লগাই থকা দিওঁ। আৰু মই সুধিলে কয় মই নাই লগোৱা নহয়, ছোৱালী যে আৰু কি কৰিব, উপায় নাই। এয়া এনেকৈ বহুত ডাৰ্ক চাৰ্কুল হৈছে পাই। মোৰ কি হৈছে জানানে, ৰাতি হ'লে মানে কি খুব টোপনিটো কম হয়, এইটো এটা কাৰণ। মই দেখাইছোঁ কেইবাবাৰো, এই টোপনিটো মানে মোৰ 3টামান বজাতে কি হয়, 4টামান বজাতে মই এনেকৈ সাৰ পাই যাওঁ পটককৈ। সাৰ পাই যোৱাৰ পাছত বহুত দেৰি এনেকৈ টোপনি নাহে। তাৰপিছত আকৌ যেতিয়া ৰাতিপুৱা হয় তেতিয়া টোপনিটো মোৰ আকৌ ধৰে, কিন্তু তেতিয়া মই শুব নোৱাৰোঁ। আপোনাৰ স্কুল থাকে, তাইক পঠাব লাগে, টিফিন ৰেডি কৰিব লাগে, এই নক'ব আৰু এইবোৰ মানে ধেই লেঠা। বিয়াৰ পাছত আৰু কিবা কিবি ধেই, তাৰ মাজতে আকৌ কামবোৰো থাকে, মোৰ নিজৰ এটা তেনেকৈ মিলাবলগীয়া হয়। এনেকৈ ধুনীয়াকৈ মই কৰি ল'লোঁ। আৰু অকণমান যিহেতু ডিঙিটো আকৌ ভালকৈ নহ'লেও বেয়া লাগিব যে, এনেকৈ মিলাই ল'লোঁ। কেনেকৈ এতিয়া মই মানে কেনেকৈ কৰোঁ দেখাইছোঁ আৰু দেই, কিন্তু কোনোবা মেকআপ আৰ্টিষ্টে যদি মোৰ মেকআপটো চাই আছে, হয়তো তেওঁলোকৰ কাৰণে তেতিয়া নহ'বও পাৰে, অলপ বেলেগ ধৰণৰ হয়। মই খুব বেছি মানে একদম ট্ৰেইনিং বা মেকআপ ইউজ কৰা নাই, মোৰ নিজৰ সুবিধা অনুযায়ী। আপোনালোকে সাধাৰণতে তেনেকৈ কৰে নে নকৰে জনাবচোন মানে দেই, সেইটোহে দেখাইছোঁ। মানে মই পটককৈ কিবা এটা প্ৰডাক্টৰে হওক ইউজ কৰিবৰ কাৰণে মানে এইটো এয়া হৈ গ'ল প্ৰায়ে। তাৰপাছতে এতিয়া আছে লিপছৰ কাম। লিপছৰ লিপটো অকণমান ঠিক কৰি ল'ম। এইটো আচলতে লিপষ্টিকৰ কাম কৰে, খুব ধুনীয়া এটা গুণ, পাইনএপলৰ যিটো চেণ্ট হয় সেইটো। যিহেতু ডাৰ্ক কালাৰ লিপষ্টিক নলগাওঁ, মই লাইটেই লগাম। এইটো হুডা বিউটিৰ হয়। অকণমান লিপ গ্লছ ইউজ কৰিছোঁ দেই। এতিয়া ভাল আহে কালাৰটো। মই সাধাৰণতে
কাজলটো লগোৱাটো একদম খুবেই বাদ দিলোঁ মানে কি হয় খুব কমেই লগাওঁ কাজল মানে মাজতে মোৰ যে এলাৰ্জি প্ৰব্লেম হৈ গৈছিলে তেতিয়া তাৰমানে মই একোৱেই ইউজ কৰিব নোৱাৰা হৈছিলোঁ আৰু এতিয়া সেইকাৰণে অকণমান আইব্ৰ'কেইডালহে অকণমান টাচ আপ কৰিছোঁ এতিয়া লগাম অকণমান ব্লাছ ইউজ কৰিম আৰু ব্লাছটো আচলতে এইটো আপোনালোকে বহুতেই ভাল পাব দেৱে লিকুইড ব্লাছ হয় চফ্ট পিঞ্চৰ হয় আৰু ৰেয়াৰ বিউটিৰ হয় খুবেই ভাল হয় প্ৰডাক্ট এটা মই যিটো প্ৰায়ে মই অকণমান লগালেই হৈ যায় আৰু মই ইয়াৰে মানে আচলতে আইশ্বেড'ও লগাম দুয়োটাই কাম কৰিম ইয়াৰ ড্ৰাইটোও আছে মই ড্ৰাই হেৰিটো লগোৱা নাই লিকুইডটো ইউজ কৰিছোঁ অকণমান এয়া এনেকৈ মানে চেপটো মুখৰ দেখিছেনে পিন হৈ আছে ভাল লাগে আৰু আকৌ এইবিলাকতো লগাই নহয় ব্লাছ টাইপৰ আইশ্বেড'ৰ ব্ৰাছৰ এনেকৈ আৰু বেছি আচলতে হেভি মেকআপ নকৰোঁৱে আপোনালোকে আচলতে কম হেৰিয়াত কেনেকৈ পাৰিব তাৰমানে পটককৈ ওলাই যাব আৰু এনেইতো এগালমান কিবা কিবি বহুতেই সানে ন মই মানে যিকেইটা প্ৰডাক্ট ইউজ কৰোঁ সেইকেইটাকে আচলতে আপোনালোকক মই দেখাইছোঁ এয়াকৈ চিম্পুলকৈ মাস্কাৰা আপোনালোকে লগাব পাৰে মোৰ মাস্কাৰাটো ৰ'ব আছেনে নাই ক'ব নোৱাৰোঁ মানে সেয়া আৰু জোনা শেষ কৰিয়ে পেলাই লেকমে এটা লগাইছিলোঁ চব ছোৱালীৰ পৰা নাথাকে আছে বাৰু এটা মই এনেই জাষ্ট অকণমান টাচ আপ কৰি দিম আপোনালোকে এনেকৈও পাৰে লগাব দেই মই কৈছোঁ বুলি নক'ব একদম মেকআপ আৰ্টিষ্টে মানে পিটিব চৰি কোনোবাই চাই আছে যদিও বেয়া নাপাব আচলতে চবৰে তেওঁলোকৰ সেইটো যিটো প্ৰফেশ্যন আৰু মোৰ এইটো প্ৰফেশ্যন মেকআপটো মোৰ প্ৰফেশ্যন নহয় মোৰতো বেলেগ হয় আৰু সেইকাৰণে মই দেখাইছোঁ দুইটাৰ এটা ধৰিলে এটাৰ লগত সিটো মিল আছে বাৰু নাই বুলি মই নকওঁ এতিয়া চুলিকেইডাল অকণমান চুলিকেইডাল যিহেতু শুকুৱাই নাই অকণমান এই আৰু মোৰ চুলি তেনেকৈ হেৰি লগাই চেৰাম লগাই লওঁ এতিয়া আজি ভিডিঅ'টো এনেকৈয়ে হ'ল আৰু কেনেকুৱা পালে মেকআপটো জনাব আপোনালোকে আৰু ভাল লাগিছেনে বেয়া লাগিছে সেইটো কমেণ্ট কৰক চুলিখিনি পিছে কৰিবলৈ থাকিলেই বহুত দীঘল হৈ যাব ঠিক আছে বাই বাই